real quick. Hey guys, good morning. কি খবৰ আপোনালোকৰ? হাকৰ খবৰ নিশ্চয় হ'ল। তো এতিয়া গুড মৰ্নিং হৈ নাই। তো এতিয়া 12টা মান বাজিল। তো এতিয়া যে আছো গংগা যমুনা ৰিজৰ্ট। প্ৰায় মানে আমাৰ জাগৰাৰ পৰা তো আহি কিনে পালোঁ আধা। তো আৰু বেছি নাই অলপমান আছে। তো এই চকটো পাৰ হৈ কিনে গংগা যমুনা ৰিজৰ্টখন আছে। তো যাই আছোঁ চাইকেল লৈ। আহি থাকোঁ কিন্তু ভিডিঅ' হ'লে বনা নাই। তো আজি প্ৰথম মানে ভিডিঅ' বনাম। তো বহুত দিন যোৱাও নাই মানে একমাহমান যোৱাই নাই। তো আজি যাই চাওঁ আৰু গাইছ মানে মোবাইলত মানে চাৰ্জ নাই। চাৰ্জাৰ লগত মানে লৈ মানে ঘূৰি থাকিব লগা অৱস্থা হৈছে। ये भी न जाने वो भी न जाने नैनों के रंग नैना जाने मिला जो संग तेरा उड़ा फाइनली एंट्री कर दिलो गंगा जमुना जाय आसु गाइस दे यार जग की कोई रीत न जाने मैं तो बस तेरी हुई दीवानी मिला जो संग तेरा उड़ा पतंग मेरा हवा में होके सेलिब्रिटी মানে বহুত দিছে তো দেখি আছো তো ইবাগে আছে পাখিবা বুপুদা আৰু ইবাগে আছে বেতালনিপুদা এলা গাড়ী চাৰি আছে তো আহিব আপোনালোকে একবাৰ মন কৰক কি বনায় পানীৰ মাজত এটো ঘৰ বনাইছে তো তাতে নাও আছে নাওৰ ব্যৱস্থা নাও দি যাকলে যাব পাৰে তো ভাল লাগছে এইনে আৰু গাছ জগাদিমান আগতে আমাৰ তাতে জুবিন দা আহি গৈছে তাই আহিছে প্ৰফিট তো মানে আমাৰ মানে একে মানে নিঞ্জা যেটা আমাৰ তে নিঞ্জাৰ কেইদিনমান আগতে আমাৰ মানে ৰিহাৰ্চেল চলিছিল তো মানে গ্ৰুপটোতে আছিলে পৰে তো ষ্টাৰ্ট হৈছে তো সেইকাৰণে আমাৰ মানে টিকেট চিকেট নাগে আৰু কোনোবা ইয়াতে বিহু ফটো শ্বুট কৰিব খোজে তো বঢ়িয়া লোকেশ্যন আছে তো চেগুনৰ গাছ চাছ তো আহি যাব জানি বঢ়িয়া আৰু कोई रीत न जाने मैं तो बस तेरी हुई दीवानी मिला जो এটা আছে গাইছ ভিআইপি ৰুম তো গাইছ শংকৰদেৱ এটা ট্ৰিপে চাই লওঁ কাৰণে কিনো কৰিব ৰ'দত আৰু গাইছ এতিয়া মানে ঈদৰ মানে ধামাকা আয়োজন কৰিছে তো এইগিলা লাইট চাইট দেখছি না তো গোটেই ৰিজৰ্টখনত এনেকৈ মানে লাইট লাগিছে তো আহিব আৰু ঈদত আৰু গাইছ মোক মানে কোনো ঈদ চিট খাব নামতা নেকি নাই মই মানে ঈদ মানে আজিলৈ খাই পোৱা নাই তো মাতি কোনোবা কমেণ্ট কৰি দিবি তো যাম নিশ্চয় আৰু গাইছ মই আকলাই ভাবলি আছোঁ নেকি মানে মোৰ লগত মানে আজি গাৰ্লফ্ৰেণ্ড লৈ আহিছোঁ মানে আজি ৰিজৰ্টত গাৰ্লফ্ৰেণ্ড দিছে তো শংকৰ দা আৰু গাইছ আমি যাই আছোঁ মানে গংগা যমুনা ৰিজৰ্টত তো বেক চাইডে মানে কিছুমান বস্তু বনাইছে চাই মানে গাইছ একমাহমান আহে নাই মই কৈছোঁ না একমাহত মানে এটা মানে সপ্তাহে মানে বস্তুবিলাক মানে চেঞ্জ হৈ যায় থাকে তো সেইকাৰণেতো ভাল লাগে ৰিজৰ্টখন আপোনালোকে হেৰি কেণ্টিনত নাখায় যদি আপোনালোকে ইয়াতে হেৰি কেবিন লৈ কিনে খাব খোজে পানীৰ মাজত তো কেবিন আছে মজা তো চাৰিওফালে মানে পুখুৰীটো মানে কেবিন আছে তো কেবিন ল'ব পাৰিছে গাইছ ৰিজৰ্টখনৰ বেক চাইডত দৃশ্যটো এখন আছে এখন মানে ষ্টেজ টাইপৰ মানে ইয়াতে মানে আপোনালোকে আহিল তো ইয়াতে মানে কিবা মানে আৰু মানে ডেন্স চেন্স কৰিব পাৰে আৰু তো বঢ়িয়া জেগা আৰু গাইছ বল্ল কৰি আছে ইয়াতে এতিয়া মাথাত মাতি লাগে তো ইয়াতে নিউ বনাই আছে চুইমিং পুল হ'ব চাগে এইটো এইটো চুইমিং পুল হ'ব তো ভালে লাগছে আহি চাংঘৰত উঠি গ'লো গাইছ চাংঘৰ আৰু গাইছ এখন ৰিজৰ্ট মানে প্ৰথমতে মানে ৰিজৰ্ট টাইপ নাছিল মানে প্ৰথমতে আছিল এখন পাম মানে পাম টাইপৰ আছিল তো পামখন যায় মানে মানে ৰিজৰ্ট মানে খানা স্থাপন কৰা তো ৰাস্তা চুৰাক চালে ফালে তো এতিয়া ৰিজৰ্টখন মানে দিনক দিনে মানে ডেভেলপ হৈ আছে আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ কাৰণে মানে এইটো মানে গৌৰৱ মানে নলবাৰী ডিষ্ট্ৰিক্টখন প্ৰথমত আহি চাগে গুগলত তো সেইকাৰণে ভাল লাগে আৰু প্ৰাউড কৰোঁ এটা তো গংগা যমুনা ৰিজৰ্টখন আৰু মানে আগবাঢ়ি যাওঁ তো সেই আৰু এতিয়া যাই আছোঁ মানে আমি মানে টাৱাৰটো এটা মানে এটা মানে টাৱাৰ মানে আছে তো টাৱাৰটোৰ পৰা এটা ওপৰত মানে ভিউ লওঁ এইটো টাৱাৰ আগত সেই গাইছ পানী চানী নাই এখন আৰু কি দলং বনাইছে ফ্লাৱাৰ্ছ দিছে তো উঠোতে দলংখন দি ভাল লাগছে গাইছ দলংখন আৰু গাইছ মোৰ মানে গাৰ্লফ্ৰেণ্ডে মানে কথা চথা নুশুনে মই মানে ক'লোঁ যে ফটো এটা লওঁ তো গাৰ্লফ্ৰেণ্ডে কৈছে ফটো এটা ল'বা নেকি বোলে আৰু গৈ লাৰ খেতি আছে আৰু গাইছ এই মাছ দেখছি না এই মাছ বৰশী চৰশী বগা জানলি ইয়াৰ পৰা মাছ এটা নিব লৈ না গাইছ মাছ গাইছ ৰিজৰ্টখনৰ পৰা তাৰমানে দোকান চব চাই লওঁ ये भी न जाने वो भी न जाने नैनों के रंग नैना जाने मिला जो संग तेरा उड़ा पतंग मेरा हवा में होके मलंग जग की कोई रीत न जाने मैं तो बस तेरी हुई ড্ৰোন শ্বট কেইটা চাই কেনে কেনে লাগিব ক'ব
আৰু মোৰ গাৰ্লফ্ৰেণ্ডটোৰ মানে নিজা DSLR আছে, কিন্তু DSLRটো মই বোলে আনা DSLRটো ফটো উঠিম এই নানলাক ইমান সেই মানে গাৰ্লফ্ৰেণ্ডটো মোৰ। वे मखना तू ही है संसार मेरा ओ मखना এতিয়া আমি যাই আছোঁ মানে ইয়াতে মানে জিম এটা আছে, তো জিমটোক লৈ যাই আছোঁ। জিম যদি কোনোবা ইয়াতে জিম শিকোঁ বুলি ভাবে তো আহি গ'লি হ'ল। আৰু গংগা যমুনাৰ মানে বাৰ্থডে পাৰ্টি হওক, যিকোনো মানে চেলিব্ৰেট কৰিব লাগিলে হ'লেও নহ'লে বা আপোনালোকে বা থাকিম একদিন বা এনেকৈ যদি ৰুম ল'ব খোজে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত নাম্বাৰো দিয়া আছে, তো নাম্বাৰ কণ্টেক্ট কৰি ল'লি হ'ল। কি দেখা পালোঁ নাজানো, তো এতিয়া এই পানীৰ সেইটোক লৈ যাব চেষ্টা কৰিম, যদি পাৰোঁ গ'লোঁ নহ'লে ঘৰত লৈ যাওঁ। মানে এতিয়া প্ৰায় 2টাই বাজিল, তো 2টা মোৰ চাৰ্জ নাই বেছি, 7% নেকি চাৰ্জ আছে। তো গাইছ আৰু লগতে মানে মোৰ ইনষ্টাগ্ৰাম মানে কি হৈছে, ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ মানে কমি কমি যায় আছে, তো ফ'ল' কৰিব মই নিশ্চয় বেক দিম। মানে 600 না কিটা ফলোৱাৰ্ছ আছে, চবেই ফ'ল' কৰি দিব, যোনে যোনে ভিডিঅ' চাই তো চবকে বেক দিম। আৰু মোৰ আৰু শংকৰ দাৰো আছে, তো অল ইণ্ডিয়া কলাবৰেশ্যন আৰু শংকৰ ইউটিউব চেনেল ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিব। মানে চবৰে লিংক এটা বহি দিম ডেছক্ৰিপশ্যনটো, একবাৰ চেক কৰিব, কৰি কিনে যি যি কৰোঁ তো চাব আৰু মানে। আৰু গংগা যমুনা আৰু যদি আপোনালোকে অৰ্ডাৰ কৰিম বুলি ভাবে ৰুম চুম মানে বুকিং কৰোঁ, নহ'লে যদি বাৰ্থডে চেলিব্ৰেট কৰিম বুলি ভাবে তেতিয়াহ'লে ইয়াতে আগতীয়াকৈ যোগাযোগ কৰিলে মানে ভাল। তো যোগাযোগ কৰি ল'ব, তো ডেছক্ৰিপশ্যনত নাম্বাৰ চাম্বাৰ দি দিম। তো আজি ভিডিঅ'টো ইমান আছিলে, যদি ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আৰু ঈদৰ দিনা আহিম, তো বাই বাই, জয় অসম।